কি কৰিছা হে? হৰেণ খুৰা আছো ৰ'বা। পালানে নাই মাছ চাছ? ৰাতিপুৱাৰ পৰা বহি আছো এটাও মাছ পোৱা নাই। কি কোৱা হে? দিয়া দিয়া মাৰা, পালে দিবা পুৰি খাম। চাই খাই হাৰামি পুৰি খাই সি মাছ পুৰি খাই খোৱা মাতক। বন্ধু ৰাতিপুৱাৰ পৰা 10-20 বাৰ ফোন কৰি আছো, এবাৰো ফোন তুমি ৰিচিভ কৰা নাই। কি কৰি আছা তাতে? বৰশী বৈ আছে, মাছ চাছ পাইছা নাই? মাছ এটাও নাই, এটাও মাছ পোৱা নাই। মোক দে, মই পাৰিম। আৰে মই 5 মিনিটৰ ভিতৰত তোক মাছ আনি কিনে দেখাই আছো, মোক এবাৰ দে তো। 5 মিনিটৰ ভিতৰত মাছ আনি কিনে দেখাই আছো তোক, চাই থাকচোন। এই তাতে আছে, তাতে আছে। A few moments later. 1 ঘণ্টা হ'ল বে, কি বে? 10 মিনিট, এই 10 মিনিটৰ ভিতৰত মই আনি আছো। 10 মিনিটৰ ভিতৰত মই আনি আছো। ঠিক আছে 5 মিনিট দে, 5 মিনিটত যদি নাই মোৰ নামটো সলনি কৰি দিবি, হ'বতো? ঠিক আছে। আজি এটাও মাছ নাই, ঘৰলৈ যাব বাদ দে আজি। নাযাওঁ বে। আৰে কি কৰিবি এনেকে? মাছ খাম বে। মাছ খাবি? এটা আইডিয়া আছে বে মোৰ তাত। আইডিয়া? কি আইডিয়া? তই চাই থাক বে। আৰে কি কৰিবি তই? মাছ নাই। চাই থাক। সেইবিলাক কি কৰি আছ তই? পাগল হৈছ নেকি? মই শুনিছো আজিকালি চবতে পইচাই চলে। আৰে ট্ৰাই কৰি চাম। তই পাগল হৈছ নেকি বন্ধু? মাছে পইচা নাখায়, মানুহেহে পইচা খায়। চাই থাকচোন। মাছে পইচা খাই নেকি কোনোবা দিনা? নাহে কেতিয়াও। মাছ আরে কেনেকে আহিল? কেনেকে? আবে কি আচৰিত কথা বে। ময়ো আনিম এবাৰ চাবিচোন, মই তোতকে বেছি ডাঙৰ মাছ আনিম সঁচাকে। চাব 20 টকা আছে, 20 টকা, 20 টকাৰে আনিম মই। দি দেবে। আহিছে ৰ এবাৰ মস্ত ডাঙৰ মাছ আহিব ৰ, মই গম পাইছো। আৰে ভাই পইচাটো গ'ল, পানীৰ তলত ডুবি গ'ল, মাছো নাই। মই কৈছিলো নে তোৰ এইবিলাক কথা? আৰে কোনোবা মাছে পইচা খাই নেকি? দেই ল, এইবিলাক কাম নাই তোৰ চালা। আইডিয়া দিব আহ। এই হৰেণ বুঢ়া আহিছে দেখোন। বে সেইডাল ৰাতিপুৱা তাক দেখোতে মোৰ যাত্ৰা বেয়া হৈছে, সি পুৰি খাই মাছ। কোনোবা মাছে পোৱা নাই ৰাতিপুৱাৰ পৰা? মোক দিয়া, মই এবাৰতে আনি দেখা দিম। আপুনি নোৱাৰে ঘৰ, আমি তেতিয়াৰ পৰা মাছ ইয়াত চাই আছো, এটাও মাছ পোৱা নাই। আপুনি কেনেকে আনিব? ৰাতিপুৱাৰ পৰা বৰশী বুজি বে, এটাও মাছ পোৱা নাই, আপুনি মাছ আনিব? কি কথা কয়? আপুনি ঘৰত যাওক। দিটো চোৱা, একবাৰতে আনি দেখা দিম মই। ঠিক আছে বাৰু, অ'কে। ঠিক আছে, একবাৰ কৈছে দি দিওঁ। একবাৰ কৈছে চাও, দেখা যাওক আপুনি কোন পানীৰ মাছ বা আনি কিনে দেখাওক। দিয়া তোমালোকে চাই থকাৰ কাৰণে মাছ আনে। প্লিজ দিয়া, মই একবাৰতে মাছ আনি আছো। কি কথা কয় আপুনি? টাইম পাছ কৰি আছে, আমাৰ কাৰণে হোৱা নাই। বুঢ়া নাচিব নাজানে বে, চোতাল বেকা। ঠিক আছে আনি কিনে দেখাওকচোন কিমান কম আছে চাওক। মই কৈছো বোলে মাছ আহিব এবাৰতে, চাহ দিয়া। আৰে খুৰা কেনেকে মাছ পালে? কি বে? আচৰিত কথা ৰে, তেতিয়াৰ পৰা আমি মাৰি আছো। এবাৰ চবেই পাৰে বে, এবাৰ এটা আহিব পাৰে। এটাই আনিছে, আৰু আনি কিনে আপুনি আমাক দেখাওকচোন। দেখা যাওক বাৰু। দুবাৰ আহিল, দুবাৰ চা। আৰে আৰু মাছ পালে ৰে? দুবাৰ মাছ পালে ৰে খুৰা? বাদ দে বে, দুবাৰ পায়ে বে, দুবাৰ মাছ পায়ে বে। আৰু দেখাই আছো মই। আনকচোন, আৰু আনক। ঠিক আছে, আৰু এবাৰ আনি কিনে দেখাওকচোন। আমি পিছমৰা দি আছো, আৰু আনি কিনে দেখাওক। তিনিবাৰ হ'ল চা। অৰে আকৌ মাছ পালে দেখোন। তিনিবাৰ মাছ আনিলে, কেনেকে আনি আছে? তিনিবাৰ পাৰে বে, আৰু আনক। তই তেনেকে ভাবি আছো, আমি তেতিয়াৰ পৰা চেষ্টা কৰি আছো, আৰু আনক। কেনেকে আনি আছে? আৰু আনক বে, তিনিবাৰ পাৰে বে, চবেই পাৰে, আৰু আনক। আমি ঠিক আছে, পিছ মাৰিছো। আকৌ এবাৰ আনি কিনে দেখাওকচোন, পিছমৰা দিও বাৰু, আৰু আনক। 4বাৰ। কেনেকে আনি আছে ঘূৰাই তেতিয়াৰ পৰা ইমান মাছ? কি মাল বে বুঢ়া। আমি ৰাতিপুৱাৰ পৰা চেষ্টা কৰি আছো, এটাও মাছ পোৱা নাই। 4টা মাছ আহিলে, কেনেকে আনিছে? কিবা চিক্ৰেট আছে ন? খুৰা কেনেকে আনিছে? আমাকো কওক না, আমি ৰাতিপুৱাৰ পৰা ইমান কষ্ট কৰিছো, কেনেকে আনিছে আপোনাক কওক। কিবা আছে বে আপোনাৰ? তহঁতক কিয় কম হা? 70 বছৰৰ অভিজ্ঞতা আছে মোৰ। তহঁতও জানিবি পুৰা হ'লে। মই এতিয়া ৰাতি মাছে ভাত খাবলৈ যাওঁ মই।
এই হৰেণ বুঢ়াৰ নিচিনা খটাখুৰ নাই অপচন নাই কিবা আছে তাৰ চিক্ৰেট সি নকয় আমাক গাঁৱৰ মানুহে সেইকাৰণে তাক দেখিব নোৱাৰে তাৰ সেইকাৰণে ইমেজ গৰ্বৰ যে আছে সেইকাৰণে বাদ দে ভাই ঘৰত যাওঁ বাদ দে আচলতে কি হৈছিল চাওঁ আহকচোন এই তোমালোকে চাহৰ কাৰণে মাছ অনা নাই পিছ মাৰ দিয়া মই এবাৰতে মাছ আনি আছোঁ মই কৈছোঁ নে মাছ আহিব এবাৰতে চাহ দিয়া